9 কিলোমিটাৰ আছে। Just look at the place, man. हम तोड़ गए जब तुम झुके, तब से तुम नजर। तो हे गाइस, वेलकम बैक टू द न्यू ब्लॉग। আজি ব্লগটো ষ্টাৰ্টিং হৈ আছে অলপমান এনেকুৱা টাইপৰ জেগাৰ পৰা দেখিব পাইছে। আজি ব্লগটো ষ্টাৰ্টিং হৈছে কলিয়াবৰৰ পৰা। য়েছ, ৰাইট নাও এতিয়া আছোঁ কলিয়াবৰ মানে কেনেকৈ কি আহিলোঁ বহুত মানে পিছলৈ যাব লাগিব বেকলৈ, কিন্তু ইমান বেকলৈ নাযাওঁ যিহেতু এইখিনিত গম পাইছোঁ বৰষুণ দি আছে পূৰা। আজি হৈছে 17 জুন। তো আজি মানে কলিয়াবৰত আছোঁ, মানে কলিয়াবৰত আজি আছোঁ নহয়, 3 দিন মানে হ'ল কলিয়াবৰতে আছোঁ, 3 দিন মানে হ'ল। তো ইয়াৰ পৰা এনেকৈ যাব মানে ঘূৰিব মানে আৰু নগাঁৱৰ পৰা আহোঁতে মানে বৰষুণ দি আছিল। তো ইমান ভিডিঅ' তেনেকৈ বনাব মনো নগ'ল, বৰষুণ দিছে কি বনাব আৰু ভিডিঅ'নো, বৰষুণে দেখাই থাকিম। তো সেইকাৰণে আজি বহুত দিনৰ পিছত মানে অলমষ্ট 4 দিন হৈ গ'ল মই অহা কলিয়াবৰ। 4 দিনৰ পিছত আজি বৰষুণটো ৰখিছে। ভাবিছোঁ নেকি আজি অলপমান কলিয়াবৰৰ মানে ওচৰে পাঁজৰে থকা জেগা অলপমান এক্সপ্ল'ৰ কৰাওঁ। যে আজি গৈ আছোঁ ইয়াতে আছে বামুণী হিলছ বুলি এটা জেগা আছে, তালৈ গৈ আছোঁ মই আৰু দাদা এজন গৈ আছোঁ মোৰ। তো আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে, কিয় নেকি আজি অকণমান মানে মানে অলপমান লুকাই থকা কিছুমান জেগা দেখাম কলিয়াবৰৰ। তো পূৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো। কোনোবাই যদি কলিয়াবৰৰ পৰা চাই আছে তেতিয়াই লগালগ লাইক কৰি দিয়া কলিয়াবৰ, কোনোবাই যদি চাই আছে। তো এতিয়া মই দেখি যাওঁ গাড়ী ইয়াত চাওঁ বহুত একো শুনিছে নাই নাজানো। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, ইয়াতে আছোঁ এইটো ঠিক আছে। এতিয়া ফাইনেলি বাইকত আহি গ'লোঁ, আহি গ'ল। তো এতিয়া আগত দুজন দাদা গুচি গ'ল বাৰু। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু এনেতে মেইন ৰোড থাকি যায়, বেক চাইডে মেইন ৰোডৰ পৰা এইফালে সোমাই আহিব লাগে। ইয়াৰ পৰা খালি এবাৰ ভিউটো চেক কৰক, কি মজা ভিউ পাই আছে। মই লাষ্ট টাইম আহোঁতে সেই তাৰ পৰা ঘূৰি গৈছিলোঁ, বাট এইবাৰ মেইন মানে ফিল্ডটো ল'ব গৈ আছোঁ। Just look at the place, man. And you know guys, कि जेतियाबा पिंकुए एटु चैनेলৰ ভিডিও বনা ষ্টাৰ্ট কৰিছে তেতিয়াবা পিंकुए খালি মানে ট্ৰেভেল মানে খালি গাইড যায় সেয়াই কৰি আছে। তো এতিয়া মানে যোনটো জেগাত বাইকত আহিছে এবাৰ বেক সাইডৰ প্লেসটো চেক কৰক, কি মজা জেগা। মানে তেতিয়াবা মানে এনেকুৱা জেগাত আহিম বুলি বহুত আশা আছিল যে এনেকুৱা জেগাত আহিম ভিডিও বনাম। তো আহিব পৰা আছিল, বাট এবাৰ বেক সাইডে নেচাৰটো ফিল কৰক গাইস, নেচাৰটো ফিল কৰক এবাৰ বেক সাইডে। এণ্ড আজি যে এইটো জেগাত আহিব পাৰিলোঁ, অল ক্ৰেডিট গোজ টু মাই ব্ৰাদাৰ ফোন। লোকেল ল'ৰাৰ লগত আহিছোঁ, ফিল্ডটো অকণ মানে বেলেগ দি আছে, লোকেল ল'ৰাৰ লগত আহিছোঁ ন। তো এতিয়া আৰু আগলৈ যাব পাৰি ন, তো আগলৈ যাম আৰু। কিন্তু এতিয়া এইখিনি ৰখিলোঁ বহুত দিন দাদাকেইটাৰ কাৰণে, এতিয়া আগলৈ যাওঁ আৰু অলপ। এণ্ড গাইজ, তো ফাইনেলি একদম লাষ্ট লোকেশ্যনটো আমি পাই গ'লোঁ আহি পেলাই। ইয়াৰ পৰা কি হ'ল কি আগলৈ যাব নোৱাৰি, তো ইয়াৰ পৰা এবাৰ জেগাটো চেক কৰক। উফ, কি মজা জেগা। এয়াই জীৱন আৰু এয়াই জীৱন। ইয়াৰ পৰা আগলৈ কিয় যাব মানে ৰাস্তাটো আগৰ পৰা ব্লক হৈ আছে, আগত দিছে পাহাৰ আছে যিহেতু, পাহাৰৰ পৰা মানে ৰাস্তাটো আগলৈ আৰু নিয়া নাই, এইখিনিলৈকে ৰাস্তাটো মানে আহিছে, আহি পেলাই সেইখিনি চেঞ্জ হৈ গৈছে। চিনেমেটিকত এবাৰ চাই লওক।
এণ্ড গাইজ ফাইনেলি ইয়াতে বহুতখিনি দেৰি হৈ গ'ল, বহুতখিনি মানে জেগা চেগা চালোঁ, ভাল লাগিল। ইয়াতে বেক চাইডে দেখি আছে পূৰা বাগান আছে। এণ্ড ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ' চাই ভাল লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। মোৰ চেনেল নতুন ছাবস্ক্ৰাইব কৰিব। লগ পাই নতুন জেগা নতুন ভিডিঅ' তেতিয়া টিলেন টাটা। এইটো মজা বিউটিফুল জেগাৰ ফালৰ পৰা বাই বাই এটা দি দিছোঁ আপোনালোকক। ত' মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি যাব। লগ পাম এটা নতুন জেগা নতুন ভিডিঅ' তেতিয়া টিলেন টাটা বাই বাই। লগ পাম এটা নতুন জেগাত নতুন ভিডিঅ' লৈ বাই বাই। ইণ্ট্ৰ' দিয়ে আছোঁ আজি বাই বাই।